চিৰাঙত বিজেপি ইমান শক্তিশালী হৈ আছে নেকি মইতো নাজানো ইমান ফাট মেলিব পৰা আমিতো বড়োলেণ্ডত সৰু ৰাজনৈতিক দল এটা আমি ফাট মেলিব পৰা অৱস্থালৈকে যোৱাই নাই দেখোন হয় নহয় বিজেপিটো ইয়াত সৰু পাৰ্টি এটা আমি লাহে লাহে গ্ৰ' কৰিবহে খুজিছোঁ গতিকে আমাক ইমান গুৰুত্ব দিব নালাগে আমিতো সৰু পাৰ্টি লাহে লাহে আগবাঢ়িম ডেফিনেটলি UPPLক কাৰো সহায় নালাগে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে 4.5 বছৰ BTR চলোৱাৰ পিছত তেওঁলোকক কিয় সহায় লাগে নিশ্চয় নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে যেটোতো ভাল কথা কৈছে কোনোতো বেয়া কথা কোৱা নাই সেইটোকে BPFকো বিজেপিৰ প্ৰয়োজন নাই UPPLকো বিজেপিৰ প্ৰয়োজন নাই ইলেকশ্যনত পিছত সবকে সবৰ প্ৰয়োজন আছে কাৰণ দিল্লীত বিজেপি আছে দিছপুৰত বিজেপি আছে একেলগে থাকিলেহে BTRৰ উন্নতি হ'ব 26 লৈকে দূৰৰ আছে আগত 25 ছেপ্টেম্বৰটো শেষ কৰক না সব তেনেকুৱা কথা একো নাই আমাৰ ভোট বেলেগ তেওঁলোকৰ ভোট বেলেগ আমি যদি লগতো খেলো আমাৰ ভোটটো তাত নাযায় তাৰ ভোটটো আমাৰ তাত নাহে যোৱাবাৰো আমি বেলেগে খেলিছিলোঁ পিছত আমি বন্ধু হৈ আছোঁ গতিকে এইটোতো কোনো নতুন কথা নহয় যোৱাবাৰ আমি একেলগে খেলিছিলোঁ জানো তেতিয়ালে কেতিয়াবা বিজেপিয়ে BPFৰ লগতো আগতে একেলগে খেলিছে নেকি নাই খেলা BTADত কেতিয়াও মিত্ৰতা নহয় কাৰণ ইয়াত মিত্ৰতা হ'বই নোৱাৰে ইয়াৰ ভোটিং পেটাৰ্ণ বেলেগ ইয়াৰ জনগাঁথনি বেলেগ কিন্তু MLA MPত ডেফিনেটলি মিত্ৰতা হ'ব ইয়াত কিং মেকাৰ টেকাৰ একো নাই আমাৰ কথাটো হ'ল BTRত শান্তি থাকক BTRখন আগবাঢ়ক আৰু তাৰ কাৰণে যদি বিজেপিয়ে ইলেকশ্যন নেখেলিলেও ভাল আমি নেখেলিবও আছোঁ আমাক লাগে BTRত শান্তি হিন্দু মুছলমান খ্ৰীষ্টিয়ান বড়ো অনাবড়ো সকলো যাতে ভাল কৰি থাকিব পাৰে তাৰ কাৰণে যদি কয় বিজেপিয়ে ইলেকশ্যন খেলিব নালাগে আমি নেখেলা কৈ থাকিম কাৰণ BTR আমাৰ বাবে ৰাজনীতি নহয় BTRত শান্তি সম্প্ৰীতি আৰু প্ৰগতি থকাটোহে আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট ৰাজনীতি যদি কৰিব লাগে উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু আমি দিল্লীত নবনাওঁ আমাৰ ৰাজনীতিৰ কথাই নাই ইয়াতে আমি বড়ো জাতিক সন্মান দিব খুজিছোঁ অনাবড়োক সুৰক্ষিত কৰিব খুজিছোঁ ইমানেই কথা